হৈছে ক'ত আছিলে তেওঁলোক কোনটো ৰুমত মানে এটা ৰুম আছিলে সিহঁত দুটা যেতিয়া ধৰা মই কৈছোঁ না তাই অলপ ঘূৰি ফুৰে ইউটিউবাৰ হয়তো কেতিয়াবা গুৱাহাটীত ধৰা কেতিয়াবা দুদিনমান ইয়াত থাকে এনেকৈ প্ৰায়ে তাই বঙাইগাঁৱতেই বেছিভাগ আছিল তাৰপিছত ইয়াত থাকোঁতে সিদিনা আগদিনাখন সিহঁতে ক'ৰবাত দুইটা ফুৰিবলৈ গৈছে তাৰপিছত গৈ পেলাই মানে কি আৰু তাই ধুনীয়াকৈ আহিছে ৰাতি 10:30 বজাত আহি পেলাই সি নমাই থৈ পেলাই সি দোকানলৈ গুচি গ'ল তাৰপিছত আৰু আহি মানে কি তাই বাহিৰতে ভাত পানী খাই আহেতো অহাৰ কাৰণে মই মানে কি আৰু ডিষ্টাৰ্ব নিদিওঁ তুমি তোমাৰ কাম আছে কিবা আছে এতিয়া আমি অকল ভাত ৰন্ধা কামকেইটাহে কৰি থাকোঁ কিন্তু তাইতো বাহিৰা কাম কৰে সেইকাৰণে মই ভাবোঁ তুমি কিবা বাহিৰতে খাই বৈ আহিছা মই আৰু ইমান সুধি তথাপি মোৰ সোধাটো কৰ্তব্যৰ কাৰণে মই সুধিছোঁ যে তুমি ভাত খালানে তুমি হেৰি কি বুলি কয় আৰু ভাত খাবানে চাংগি এপাক উঠা মাত দিয়া তাৰমানে কি কেতিয়াবা তাই অলপ হেৰি টাইপৰ মানে ছোৱালীজনী তাৰমানে কি আৰু মন গ'লে ধৰা কথা কয় যেতিয়া তাই মন গ'লে কথা কয় ময়ো তেতিয়াহে কথা কওঁ মই উপজাচি তাৰমানে কি আৰু তুমি হেৰি কৰা মই ইমান হেৰি কৰি নাথাকোঁ কিমান সময়ত আপোনালোকে মৃতদেহ প্ৰত্যক্ষ কৰিছে মৃতদেহ মানে সময়টো ৰাতিপুৱাৰ ভাগত তেওঁ আগদিনা ৰাতি আপোনাৰ ল'ৰাৰ লগত ফুৰিব গৈছিলে তাৰপিছত ৰাতি কিমানমান সময়ত ঘূৰি আহিছে দুয়োগৰাকী নহয় মই কৈছোঁ নে তাইক এনেকৈ অলপ ফুৰি চাকি আহি সেইখিনি 10:30 বজাত ক'ৰবাত হোটেলে কিবা খাইছে নেকি ভাত চাত খালে চাগে খাই পেলাই তাইক সেই 10:30 বজাত থৈ গৈছে তাৰপিছত থৈ গৈ আপোনাৰ ল'ৰা ক'ত গৈ থৈ পেলাই ক'ত গৈছে তাৰ ফাৰ্মাচী আছে তাৰমানে তাৰপিছত কিবা কিবি ব্যৱসায় কৰা মানুহটো গতিকে এইবিলাকত সি অকণমান দেৰিকৈ আহি পেলাই তাৰপিছত কিমান সময়ত উভতি আহিলে সি প্ৰায় 1-1:30 মানত আহিছে দেই তেতিয়ালৈকে আপোনাৰ বোৱাৰী অকলে আছিলে অকলে মানে তাই থাকেই তাৰমানে কি তাই মই কৈছোঁ নে তাই মানে কি বহুত মনোবাঞ্ছা থকা ছোৱালী দেই মই ছোৱালীজনীৰ বিষয়ে কওঁ তাই বহুত উচ্চাকাংক্ষী ছোৱালী তাই কিন্তু একচুৱেলি মই কওঁৱে যে তুমি যদি আৰু ভাল পৰিৱেশ পোৱা হ'লে নহয় তুমি আৰু ওপৰলৈ গ'লাহেঁতেন মই সেইকাৰণে মানে কি আমি কোনেও ডিষ্টাৰ্ব নিদিওঁ আপোনাৰ ল'ৰা ৰাতি 1 বজাত ঘূৰি আহি তেওঁলোকৰ ৰুমত শুব গৈছিল নে আপোনালোকৰ ৰুমত আছিল নহয় মানে কি জানা তাই যেতিয়া কেতিয়াবা শুই থাকে নহয় তাই যদিও গভীৰ টোপনি আহে মোক সেইকাৰণে মই এটা কথাই বিচাৰিছিলোঁ যে ছোৱালীজনী অৰিজিন মাকজনীক লাগে মোৰ কাৰণ তাই মূল কথাটো কওক সিদিনা আপোনাৰ ল'ৰা 1 বজাত উভতি আহি তেওঁলোকৰ নিজৰ ৰুমত গৈছিল নে আপোনালোকৰ নহয় মানে কি আমাৰ বিচনা কেইবাখনো কেতিয়াবা ধৰা তাই যেতিয়া 1-1:30 বাজিছে আহিছে দেৰি হৈছে তেতিয়া তাই মানে কি তাইক ডিষ্টাৰ্ব দিয়া নাই আৰু ইমান জটিলকৈ ভবাও নাই কথাটো আমাৰ লগত মানে কি আমাৰ এটা ৰুম অ'পেন তাতে যাৰ মন যায় তাতেই শুই যাওঁ আমি তাৰপিছত ৰাতিপুৱা সি যেতিয়া সাৰ পাইছে সি লগে গৈছে মা এই ক'ত আছে মানে সি লগে মানে হেৰি হৈ গৈছে আৰু কি বুলি কয় লগে গৈ পেলাই চাংগি মাতি ময়োতো ৰাতি ফোন কৰিছোঁ মোৰ যিটো মানৱতাৰ কথা সেই বস্তুটো মই হ'লেও ফোন কৰি আছোঁ তাইক দেই মই মানে কি মোক তাই কিয় মাতষাৰ দিয়া নাই আৰু মানে কি মাতষাৰ দি ৰুমত সোমাই গ'লে ধৰা মোৰ ভয় নালাগে কিন্তু তাই সেইদিনাখন মোক মাতবোলো কৰা নাই বা তাই অলপমান মাজে মাত বোল কৰে কেতিয়াবা নকৰে তাই শুই থকাৰ কাৰণে মোৰ কিন্তু দায়িত্ব মই কৰিছোঁ কাৰণ মই তাইক ফোন কৰিছোঁ তাৰপিছত তাইক মাতিছোঁ তাই কিন্তু দৰ্জা নোখোলা মানে কি তাই অকণমান কি অলপমান হেৰি টাইপৰ ছোৱালীটো তাই মই কৈছোঁ নহয় তাই যেতিয়া খুচ হৈ কথা পাতে আমি পাতোঁ কেতিয়াবা খুচ হৈ কথা নাপাতে আমি নাপাতোঁ দৰ্জা বন্ধ ভিতৰৰ পৰা তাৰপিছত আৰু যেতিয়া মানে সি ইমান চাংগি মাতি আছে তাৰপিছত যেতিয়া মাতা নাই ফোন কৰিছোঁ ফোন ধৰা নাই তেতিয়া এটা সন্দেহ হ'ব নাই কোৱাচোন ভিতৰৰ পৰা যেতিয়া ৰুম লক কৰি থয় সেইকাৰণে তুমি ধৰা সি লগে আৰু উত্তেজনা মই ৰচোন তই ইমান অধৈৰ্য নহ'বি গতিকে হেৰি আমিতো ভাড়া ঘৰত আছোঁ দিয়াচোন মই চব ইমান উত্তেজিত নহ'বি ৰচোন মাতিব দেচোন তাই এনেকৈ কৈছোঁ মই তাৰপিছত আৰু যেতিয়া সি মাত বোল কৰা নাই তাই দৰ্জাও খুলি দিয়া নাই তেতিয়া এটা ভয় লাগিছেনে সন্দেহ এটা আহি যায়তো মনত লগতে সি লগে মানে গোৰ মাৰি একেবাৰে দৰ্জাখন ভাঙি দিছে জানানে দৰ্জাখন ভাগি কি দেখিলে তাতে ওলমি আছে হেৰি ফেনৰ মানে হেৰি থাকেতো সেইবিলাকত গামোচা 2খন লৈছে পুলিচে এইবিলাক চব দেখি গৈছেতো এতিয়া ঘৰৰ পৰিয়ালে কৈছে বা আৰক্ষীয়েও কৈছে যে গাত আঘাতৰ চিন আছে সেইবিলাক সম্পূৰ্ণ মিছা কথা জানানে আমি তাইক ইমান ধুনীয়াকৈ শুবলৈ দিছোঁ
আমি বাহিৰত আমি হেৰি কৰি আছোঁ আমি কি তাক কি আমি মাৰিব পাৰোঁ সিদিনা অকলে আছিলে ৰাতি তেওঁ তাই অকলেই থাকে মেক্সিমাম সময় তাই অকলেই থাকে যেতিয়া ল'ৰাটো আহে ল'ৰাটোৱে হেৰি কৰে আৰক্ষীক খবৰ নিদিয়াকৈ আপোনালোকে ডেড বডিটো তাৰ পৰা নমাইছিলে বুলি কৈছে নহয় সেইটো হ'ল মানে কি সেইটো হ'ল পৰম মানৱতা নহয় জানো তুমি মানৱতাখিনিও কৰিব নোৱাৰা নেকি আজি ছোৱালীজনী যদি অকণ পানী দিলে তাইৰ মুখত যদি পানী দিলে তাইৰ জীৱটো আহে বা কিবা এটা কৰিলে কিবা এটা হয় তুমি বাটত যদি কোনোবা ধৰা পৰি থাকে তাক যদি অকণ উঠাই দিলে তোমাৰ কেছ হয় তুমি সেইটো প্ৰথম মানৱতা জানানে কিন্তু আগতো চিন পোৱা বুলি কৈছিল এইটো যে একে সম্পূৰ্ণ মিছা কথা পুলিচে ভালকৈ ইনভেষ্টিগেশ্যন কৰক আৰু সিহঁতৰ পৰিয়ালক খবৰ আৰু নিদিয়াকৈ আমি মানে ৰাতি কি আপোনালোকে ডেড বডি জ্বলাই দিয়া বুলি কৈছে মৃতদেহ আমি নাই জ্বলোৱা দেই এইটো মিছা কথা আমি কিয় জ্বলাম মৃতদেহটো সিহঁতৰ নোসোধাকে সিহঁতৰ মাক আছে দুজনী মাক ওলাইছে এতিয়া